Welcome to my YouTube channel, guys. এটা আজি গান ৰেকৰ্ড হ'ব আমাৰ পৰিৱৰ্তন বুলি লিৰিক্স আৰকেয়াৰ আৰু লয়েল কেয়াৰ ভাত পানী খালো বৰ্তমান টাইম নাই 10টা বাজিল টাইম বৰ্তমান 10টা বাজিল চাওঁ ৰাতি কিমান দেৰি হয় কিমান কি হয় বহুত কাম আছে আজি মুঠতে গানটো কমপ্লিট ৰেকৰ্ড হ'ব চাওঁ কিখিনি পাৰো টোপনি অলপ লাগি আছে তথাপিতো টোপনিটো ডাঙৰ বস্তু নহয় গান ৰেকৰ্ড হোৱাটো ডাঙৰ বস্তু সো বহুত আগৰ পৰা এটা প্লেনিং আছিল এটা পৰিৱৰ্তন বুলি মানে এই গানটোত আমাৰ ফুটি তুলিব খুজিছে আৰকেয়াৰে আৰু লয়েলকে আমাৰ পলিটিচিয়ান বিলাকেতো আমাৰ মানুহৰ কিবা কৰা কাৰণটো নাজানে মঙ্গল কৰা কাৰণটো কোনোদিন নাজানে ৰাজনীতিত যোগ দিয়ে কেৱল নিজৰ পেটটোৰ কাৰণে নিজৰ কিবাৰ কাৰণে কিন্তু উন্নতি কৰিম বুলি কোনো ৰাজনীতিবিদে বৰ্তমানলৈ কিজানি পলিটিক্সত জইন কৰা নাই সেইকাৰণে মই পলিটিক্স বোলা বস্তুটো ভাল নাপাওঁ আৰু পলিটিক্সৰ সেইবিলাক সেনেকুৱা তাৰমানে নেতাবিলাকক বিৰোধিতা কৰাৰ কাৰণে গানটো আমাৰ আজি ৰেকৰ্ড কৰি আছোঁ বৰ্তমান পৰিৱৰ্তন বুলি কাৰণ পৰিৱৰ্তন শব্দটো শুনিবাহে ভাল পৰিৱৰ্তনৰ নামত মুঠতে কি ক'ম আৰু চবে গমে পায় সব মুঠতে গানটোত ফালি দিছোঁ চৰকাৰক ফুল কিবা বস্তু পৰিৱৰ্তন লাগে আমাৰ লাগে আৰু কিমান নলুকি পাব্লিকত চাকৰি নামতে কৰিছ আৰু কাকি মূল্য টকাৰে কিনি গানটো 10টা বজাৰ পৰা ৰেকৰ্ড কৰা হৈছিল বৰ্তমান টাইম কিমান হ'ল বৰ্তমান 2:30 হ'ল গানটো ৰেকৰ্ড কৰাতে বহুত কষ্ট হৈছে আমাৰ MC পল বহুত কষ্ট কৰিছে লগতে আমাৰ আৰকেয়াৰ লয়েলকে চবে কষ্ট কৰি আছে মই অলপ কিছু কষ্ট কৰিছোঁ মই বেলেগ গানটো ৰেকৰ্ড কৰা নাই খালি অলপ মাজে মাজে অলপ হাঁহি দিছোঁ অলপ চৰকাৰক কিছুমান অলপ বেয়া শব্দ কোৱা হৈছে বেয়া নাপাব তাৰমানে বহুত জছত বহুত খঙত কোৱা হৈছে কিছুমান কথা চৰকাৰখনক আমি বিৰাট ডিছ দিয়া বুলি ক'ব লাগিব ৰেপৰ ভাষাত মানে যিমান গালি আছে সেই গালি পাৰিছোঁ চৰকাৰক কাৰণ চৰকাৰখনে আমাক একো দিব পৰা নাই পৰিৱৰ্তন বুলি কিনে গানটো ওলাই কিনে আমাৰ ধুনীয়া লিৰিক্স আৰকেয়াৰ আৰু লয়েলকে লিখিছে কি ধুনীয়া লিৰিক্স আপোনালোকে শুনি ভাল পাব যেন লাগে আৰু গতিকে আপোনালোকে শুনিব বুলি আশা থাকিল আৰু তাৰ যিটো ভিডিঅ' গানটো ৰিলিজ নকৰোঁ বৰ্তমান ভিডিঅ'ৰ লগত একেলগে আমি ৰিলিজ কৰিম গানটো গতিকে ভিডিঅ' আহিব ভিডিঅ'ৰ লগত গানটো আহিব তাৰপিছত আমি একেলগে ৰিলিজ কৰিম এলবামখনৰ নাম দিছোঁ পৰিৱৰ্তন আৰু পৰিৱৰ্তনৰ ভুলটো পাৰ্ট আহিব যিখিনি পাৰোঁ চেষ্টা কৰিম কাৰণ আমি আশা কৰি আছোঁ চব কথাই যে বিৰাট ভাল হ'ব এই গানটো মিক্সিং মাষ্টাৰিং কৰাতে বহুত টাইম ল'লা আৰু বোধহয় 3-4টালৈকে আমি থাকিব লাগিব মিক্সিং মাষ্টাৰিং কৰাৰ কাৰণে কাৰণ গানটোৰ যিখিনি ভইচ কোৱালিটি আছে সেইখিনি আমি মিলাব লাগিব না তো বহুত কথাখিনি আছে টোপনিও লাগছে কি কৰোঁ এতিয়া মিক্সিং মাষ্টাৰিংখিনি কৰোঁ যিখিনি পাৰোঁ বহুত টাইম গুচি গ'ল গানটো ভালে হ'ব লাগে বোলে আমি মানুহটো মতেতো ভালেই হৈছে কিন্তু আপোনালোকে বা কেনেবা পায় গানটো অতি সোনকালে দিম কেইদিনমানৰ পিছত ভিডিঅ'ৰ লগত গানটো একেলগে ৰিলিজ দিম না কি কওঁ ভিডিঅ'ৰ লগত গান ৰিলিজ হ'ব আৰু গানটোত আপোনালোকে চাব গোটেই ভাল পাব তাৰে আশা ৰাখিছোঁ আগন্তুক আৰু ভাল গান উপহাৰ দিম যদি পাৰোঁ আহি আছে বহুত গান আহি আছে আৰু ৰেপ চং আহি আছে বহুত গান আহি আছে ৰোমান্টিক গান আহি আছে কভাৰ চং আহি আছে কভাৰ ভিডিঅ' আহি আছে তাতে বহুত গান আছে বহুত গানৰ কাম আছে বৰ্তমানৰ হাতত এনেকৈ আৰু লাহে লাহে সৰু সুৰাকৈ আগবাঢ়ি আছোঁ কিছুমান সেয়াই আৰু আজি আৰু এইখিনি ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰোঁ অলৰেডি জানুৱাৰীত 3টা প্ৰজেক্ট আছে আমাৰ এটা দেউতা উৎপলে গাব তাৰপিছত উৎপল হুজুৱাৰ মোৰ বন্ধু ভাইটি বুলি ক'ব লাগিব সি গাব এইটো লিখিছে আমাৰ কি নাম আছিলে দীপে লিখিছে গানটো আৰু কথা দীপৰ দেউতা বুলি কিনে গানটো বহুত ধুনীয়া হৈছে আপোনালোকে শুনিব নিশ্চয় আপোনালোকে সেই গানটো পাব জানুৱাৰীত আমি গানটো ৰিলিজ কৰিব চেষ্টা কৰিম তাৰপিছত দেউতাৰ পিছত আছে মৰম তুমি মোৰটো চকু সেইটো উৎপলে গাব মই লিখিছোঁ এই গানটো লিখিছে আৰু মই আৰু আৰকেয়াৰে লিখিছোঁ আৰকেয়াৰে লিখিছে অলপ আৰু মই অলপ লিখিছোঁ ঠাইখিনি মই লিখিছোঁ আৰকেয়াৰে অন্তৰাখিনি লিখিছে আৰু তাৰপিছত আছে
আগুনৰ পথাৰত বুলি গান এটা আমাৰ তৰফৰ পৰাই আহিব গানটো। সেইটো গান আমাৰ গাব স্বয়ন দাই আৰু লিখিছে নিতুল আৰু দীপে। গতিকে আপোনালোকে মৰম দিব বুলি আশা থাকিল। সেয়ে আৰু এইকেইটা গান ৰোমান্টিক হ'ব। বাকী আমি ৰেপ চঙৰ কাম কৰি আছোঁ। বাকীকেইটা যিকেইটা আহিব লগা আছে জানুৱাৰী, যিকেইটা চব ৰোমান্টিক গান হ'ব বা কিছুমান বিহু গান হ'ব, সেনেকুৱা আৰু সেয়ে। চ' গাইজ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ। চকুটুকু লাল হৈ আহিছে বৰ্তমান আমাক টোপনি লগা শেষত এটা কথা ক'ম, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদিহে বেয়া পায় তেতিয়াহ'লে ডিছলাইক কৰিব। কাৰণ ডিছলাইক দিলে আমি বহুত মানে উৎসাহ পাম, কাৰণ যাতে আৰু ভিডিঅ' ভালকৈ বনাব পাৰোঁ, তাৰে প্ৰেৰণা পাম। গতিকে ডিছলাইকো দিব, ডিছলাইক দিবলৈ হাক দিয়া নাই, ডিছলাইকো দিব যদি বেয়া পায়, আৰু যদি ভাল পায় লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে বেলেগেও চাই ভিডিঅ'টো। আৰু ভিডিঅ'টো বেয়া লাগিলে কিহৰ কাৰণে বেয়া লাগিল কমেণ্ট কৰি জনাই দিব, তাতে কমেণ্ট কৰি জনাই দিব। মুঠতে আজি এইখিনিতে ৰাখোঁ, ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ।